हेलो एवरीवन আজি হৈছে 14 ফেব্ৰুৱাৰী যেহেতু সৰস্বতী পূজা আৰু ভ্যালেন্টাইন ডে একেদিনাই তো তাকে মই ঘৰতে পূজা কৰি এয়া হাজবেণ্ডৰ স্কুটিৰ পাছফালে বহি ওলাই গৈছো কিন্তু হেলমেট পিন্ধিব লগা হৈছে হেলমেটটো পিন্ধিবই লাগিব তাকে ফেসটো পাছত দেখাম বাৰু আপোনালোকক আৰু এইফালে দেখিছে মোহনবাৰী বাইপাছত এক্সিডেন্ট এটা হ'ল তাকে আমি গৈ থাকোতে চালো আৰু এইফালে আমি যেহেতু মোহনবাৰী বাইপাছ কৈছো আমি গৈছো মানে জগন্নাথ মন্দিৰ ফালে একচুয়ালি জগন্নাথ মন্দিৰ ফালে গৈ থাকোতে এইটো আমি জগন্নাথ মন্দিৰৰ ওচৰৰ বাইপাছটো হয় ব্ৰিজৰ তলৰ দেখিছে ইমানে ট্ৰাফিক ন মানে কি হ'ল গাড়ী আৰু বাইক বিলাক পাৰ্কিং কৰি থৈছে ন তো তাৰ কাৰণে মানে ইমান ট্ৰাফিক হৈ গৈছে একো নাই আজি দিনটোতো ভিৰ হ'বই ন তাকে আমিও ভাবিলো ভিৰৰ মাজতে এনেকে ওলাই আহিছো আৰু অলপ ফুৰো বুলি লাইফটো এনজয় কৰিব লাগে না আমি আজি আছো কালি না হয় না তাকে অলপ এনজয় কৰিম আৰু আজি ফুৰিম অলপ তো এইফালে আমি আহি ভাইটি দুজনক লগ পালো জগন্নাথ মন্দিৰৰ ওচৰত যেহেতু ভণ্টি এজনীকো লগ পালো ফটোজ ললে ভাইটি দুজনেও ভণ্টি দুজনে আমাৰ ভিডিঅ' চাই বোলে তো তেনেকৈ ভাল লাগে আৰু লগ পালে আপোনালোকক আৰু এইফালে দেখিছে বা দুজনীকো লগ পালো আৰু বহুতক লগ পালো কিন্তু সকলোৰে লগত তেনেকৈ ফটোজ লোৱা নহল আৰু কেপচাৰ ইমানকৈ কৰিব নোৱাৰিলো এইখিনি মই কেপচাৰ কৰি থৈছো আৰু ভাল লাগিলে সময়খিনি আৰু এইফালে প্ৰভা দেখিছে প্ৰভাই ক'লে লগ কৰো বুলি জগন্নাথ মন্দিৰ ফালে আহা বুলি ক'লে তা আহি গলো আৰু এইফালে চান মই আৰু প্ৰভাও আছে দেখাম আৰু আপোনালোকক এইফালে প্ৰভা আছে দাদা আছে প্ৰভাৰ হাজবেণ্ড আৰু আমি চাৰিটা ওলাই গলো বগীবিল দলং ফালে যাম বুলি ভাবি আৰু তাতে ফটোজ দুখনমান ল'ম আৰু সেইফালে গৈ মানে জগন্নাথ মন্দিৰত ইমানেই ভিৰ ন মানে ভৰি থব জেগা নাই আৰু কি ক'ম আপোনালোকে জানে আৰু ইমান ভিৰ হয় এইফালে কাঞ্চনজংঘা দেখিছে আমি তলত নানামিলো ওপৰতে আমি ভাবিলো দুটামান ফটোজ লওঁ বুলি এইফালে প্ৰভাৰ লগৰ দুজনক লগ পালো এইফালে দেখিছে আমি ইয়াতে ভাবিলো ৰিলছ দুটামান বনাও বুলি হাইফালে দেখিছে দাদা আৰু প্ৰভাই শ্বুট কৰি আছে ৰিলছ আৰু এইফালে মই আৰু চান ইয়াতে ভাল লাগিছিলে পৰিৱেশটোতো আজি জানে আৰু সকলো ছোৱালীবিলাকে মানে আজি শাৰী মেখেলা চাদৰ পিন্ধি ওলাই থাকে না বহুত ভাল লাগে আৰু ন আৰু এইফালে মই ৰিলছটো বনালে কোনে কোনে চালে ইনষ্টাগ্ৰামত জনাবচোন দেই আৰু আমাৰ ৰিলছ বনোৱা হৈ গ'ল এইফালে ওলাই আহিলোঁ আমি আৰু প্ৰভাগৰ নোসোমালোঁ এইফালে আহি গ'লোঁ জগন্নাথ মন্দিৰ যিহেতু পাছত আপোনালোকক কৈছোঁ ইমানেই ভিৰ আছিলে ন আমি মানে বাহিৰৰ পৰাই ঘূৰি গ'লোঁ এতিয়া অকণমান সোমাই চাওঁ ভাবিলে এইফালে ভাইটি এজনক লগ পালোঁ ভিডিঅ' চাই বোলে আৰু এইফালে মই ৰিলছ এটামান বনাই লওঁ ভাবিলোঁ ইয়াতো অকণমান আৰু তো তাকে ৰিলছ বনাই আমি ওলাই আহিলোঁ এইফালে দেখিছে মই আৰু চানক কৈছোঁ মই হাঁহি দিয়া নাহাঁহি দেখিছে আপোনালোকে হ'লেও মানে হহুৱাইয়ে এৰিলোঁ আৰু হাঁহি হাঁহি আমি দুটা ওলাই গ'লোঁ ইয়াৰ পৰা আজি ভাবিলোঁ বাহিৰতে ডিনাৰ কৰোঁ এইফালে আমি চাব এখন ৰেষ্টুৰেণ্টত আহি সোমালোঁ যিহেতু স্কুটিত আহিলোঁ ঠাণ্ডা লাগিছিলে তাকে জেকেটটো পিন্ধি আছোঁ এতিয়া খুলি দিব লাগিব এইফালে খুলি দিলোঁ আৰু এইফালে চাহ দুকাপ অৰ্ডাৰ দিছোঁ ডিনাৰটো আমি অৰ্ডাৰ কৰিলোঁ বাৰু তো তাকে চাহ খাই লৈছোঁ এইফালে চাহেৰে আমি চাৰ্জ কৰি লৈছোঁ ভেলেণ্টাইন ডে বুলি আৰু কিনো ফুল চুল একো নালাগে গিফ্ট একো নালাগে আজি খানাটোৱে খাই যাম আৰু দুইটাই মিলিজুলি আৰু এইফালে দেখিছে পানী অকণ খাই ৰখি আছোঁ এইফালে আমাৰ অৰ্ডাৰখিনি আহি গ'ল খুব ধুনীয়াকৈ ভণ্টিজনী আনি দিলে আৰু কি অৰ্ডাৰ কৰিছোঁ আপোনালোকক দেখাম বাৰু এইফালে চানে মোক কৈছে খাই ল আজি তাকে আৰু এইফালে দেখিছে বাটাৰ পনীৰ মছালা অৰ্ডাৰ কৰিছোঁ এইফালে জিৰা ৰাইচ আৰু এইফালে মাছৰুম অৰ্ডাৰ কৰিছোঁ চানৰ ফেভৰেট আৰু আমি এইফালে আমি বাটাৰ নান অৰ্ডাৰ কৰিছিলোঁ তো তাকে এতিয়া খাব লাগিব আৰু তো তাকে ভাবি লৈছোঁ ভোকো লাগিছে যিহেতু তো এইফালে ভোক লগাৰ কাৰণে পটাপট উলিয়াই লৈছোঁ আৰু চানক উলিয়াই দিছোঁ দেখিছে আপোনালোকে খুব ধুনীয়াকৈ মাছৰুম তাৰ ফেভৰেট হয় তাক বেছিকৈ দিছোঁ অকণমান আৰু এইফালে মই বাটাৰ পনীৰ মছলা খুব ভাল পাওঁ আৰু ইয়াত বহুত ভাল বনায় তো তাকে উলিয়াই দিছোঁ চানক এইফালে আৰু ময়ো উলিয়াই ল'ম আৰু এতিয়া দেখিছে আপোনালোকে তো এইফালে ময়ো উলিয়াই লৈছোঁ আৰু এতিয়া খাব লাগিব দেখি একদম ভোক লাগি গৈছে আপোনালোকক দেখি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন দেই তো আমাৰ ভেলেণ্টাইন ডে বুলি আমি এনেকৈয়ে চেলিব্ৰেশ্যন কৰিছোঁ আৰু আগতো আমি তেনেকৈ একো ডাঙৰকৈ চেলিব্ৰেশ্যন নকৰোঁ এনেকৈ আৰু অকণমান মানে ওলাই ভাল লাগে আৰু কিমাননো ঘৰত খানা বনাই খাই থাকিম এইফালে মই অকণমান খাই চাইছোঁ আৰু আপোনালোকে দেখিছে তো তাকে টেষ্ট কৰি চাইছোঁ এইফালে চানকো খুৱাই দিলোঁ আৰু অকণমান ভেলেণ্টাইন ডে বুলি আপোনালোকে দেখিছে আৰু ভোক যিহেতু পূৰা লাগিছিলে তো তাকে খাই লৈছোঁ আৰু পটাপট যিহেতু আমি দিনতে ওলোৱা দিনত ওলাই তাৰ সেইফালে একো খোৱা নাই তেনেকৈ অকণমান ফুৰিলোঁ আৰু আপোনালোকে চালে সেইখিনি তো তাকে পটাপট খাই লৈছোঁ এইফালে মোক ভোক লাগিছে বুলি খুৱাই দিছে আৰু তো এনেকৈ আমি চেলিব্ৰেশ্যন কৰিছোঁ আমাৰ দিনটো আপোনালোকে কেনেদৰে চেলিব্ৰেশ্যন কৰিলে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ সৰস্বতী পূজা আৰু ভেলেণ্টাইন ডে যিহেতু দুটা একেদিনাই আছে মই আগতো কৈছোঁ তো কেনেকুৱা গ'ল আপোনালোকৰ দিনটো সেইটো আপোনালোকে কমেণ্টৰ জৰিয়তে জনাব বুলি আশা কৰিলোঁ আৰু এইফালে খাই লৈছোঁ প্লেট দেখিছে
দেখিছে চফা একদম আৰু ই মানে ডাইলগ মাৰি আছে যে ভেলেণ্টাইন ডে ৱাইফৰ লগতো চেলিব্ৰেশ্যন কৰিব পাৰি বুলি কিছুমানে কয় ন যে ৱাইফৰ লগতনো কি ভেলেণ্টাইন ডে মানে হেৰি ফূৰ্তি কৰিম বুলি চেলিব্ৰেশ্যন কৰিম বুলি তো তাকে এইখিনি বুজাই আছিলে মই ভিডিঅ'টো আপলোড কৰিছোঁ আপোনালোকে হয়তো পাইছেই তো তাকে আমাৰ আজিৰ দিনটো এয়াই আৰু তো এতিয়া ঘৰ যাব লাগিব এইফালে লাষ্ট মুমেণ্ট এটা সাঁচি থ'লোঁ আৰু চাম কেতিয়াবা আৰু এইফালে আমাৰ শিৱাংশু মৰম যাচিছে আৰু ঘৰ আহি গ'লোঁ যিহেতু খুব ধুনীয়াকৈ থাকিলে ইও গেজু নকৰিলে মাক দি গৈছিলোঁ যিহেতু আমি খুব ধুনীয়াকৈ ফুৰিলোঁ এনজয় কৰিলোঁ আৰু বেটাক আজি যিহেতু নিয়া নাই ইমান ভিৰ ভাৰত মানে লৈ যাব মন নাযায় আৰু তো তাকে দেখিছে তাকে সৰু সৰু ডাব্বাবিলাক দেখিছে সি এনেকৈ বহুত ভাল পায় এইবিলাক ডাব্বা তেনেকৈ কিবা আনি দিলে তাক বহুত ভাল পাইছে আৰু এইফালে মেকআপটো দেখিছে মই এনেকৈ কৰিলেও মেকআপটো একো নহয় ভালকৈ কৰি গৈছিলোঁ আৰু অকণমান আজিৰ দিনটো সৰস্বতী পূজা ভেলেণ্টাইন ডে বুলি তো তাকে গালটো মই আপোনালোকক দেখাই দিছোঁ এনেকৈ কৰিলেও একো নাই হোৱা মেকআপটো তো তাকে আপোনালোকৰ কেনেকুৱা এটা মেকআপ লাগে যদি আপোনালোকে বিয়া থাকিলে বা যিকোনো পাৰ্টি মেকআপৰ কাৰণে মোক কণ্টেক্ট কৰিব পাৰে আপোনালোকে মোৰ মেকআপসমূহ চাব আপোনালোকে আৰু কণ্টেক্ট কৰিব পাৰে যদি ভাল লাগে আৰু এইফালে শিৱাংশু দেখিছে লাডু খাই আছে আপোনালোকক দিছে এইফালে খাবলৈ খাবা নেকি বুলি তো তাকে মোকো খুৱাই দিলে এনেকৈ মৰম দিছে আৰু যিহেতু গোটেই দিনটো এৰি গৈ এতিয়া আহিছোঁ ঘৰ তো তাকে কিন্তু ই জুঠা নাখায় দেই কাৰো জুঠা খাব নোখোজে মোৰো খাব নোখোজে ক'ৰবাৰ পৰা আহিলে মানে এনেই যদি ঘৰত থাকোঁ কেতিয়াবা মৰম কৰিলে খায় আজিতো এইফালে নাখাওঁৱেই কৈছে মানে তো তাকে ময়ে খাই দিলোঁ এইফালে আৰু এইফালে সি খাইছে মানে নিজৰটো খাইছে কিন্তু মোৰটো নাখায় আপোনালোকে আমাৰ শিৱাংশু বেটাকতো ইমানেই মৰম দিয়ে ভাল লাগে আৰু এনেকৈ মৰম দি যাব আৰু আশীৰ্বাদ কৰিব সি যাতে ডাঙৰ হ'লে ভাল মানুহ হয় আশীৰ্বাদ কৰিব আপোনালোকে এনেওতো আপোনালোকে আশীৰ্বাদ কৰেই তাক বহুত মৰম দিয়ে মই জানোৱেই আৰু আমাৰ ভিডিঅ'সমূহতো কেইদিনমান আপোনালোকে হয়তো পোৱা নাই মোৰ মেকআপ ক্লাছ চলি আছিলে সেইকাৰণে তো আজি যিহেতু বহুত দিন পাছত ভিডিঅ' আপলোড কৰিছোঁ আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ দেই আপোনালোকে শ্বেয়াৰ এটা কৰিব আৰু কেনেকুৱা পালে আজি আমাৰ এই ব্লগটো আপোনালোকে কমেণ্ট এটা কৰি জনাব আৰু ভাল লাগিলে লাইকো কৰিব লগতে আৰু এয়াই আৰু আমাৰ জীৱনটো উপভোগ কৰি আছোঁ আৰু কৰি থাকিম সদায়